কাজিন এটা বিয়া আছে সেইটো কাৰণে আমাৰ অলপ প্ৰিপাৰেচন চলিছে এইবোৰ মানে চুলি কাৰ্ল কৰাৰ এটা উপায় হয় হা যিহেতু আমি সামগ্ৰীবিলাক নানিলোঁ সেইটো কাৰণে এতিয়া এনেকৈ চুলি কাৰ্ল কৰিব লাগিছে চুলি কাৰ্ল কৰিছোঁ তাই মোক কিমান কষ্ট দিছে চাওক কোনে তাইৰ কাৰণে এইবিলাক কৰি দিব হেল্ল' এভৰিৱান চ' আপোনালোকে দেখি গম পাইছেই উই আৰ গেটিং ৰেডি ফৰ আ মেৰেজ আমাৰ ঘৰৰে বিয়া হয় ৰেডি হ'লোঁ মাইনা ৰ'ব তাইকো চাব ৰ'ব সেয়ে আমি দুজনী ৰেডি হ'লোঁ যাম আৰু এতিয়া কালি যে ৰাতি যে তাইৰ চুলি মোক কাৰ কৰি আছিলোঁ যে এয়া আউটকাম এতিয়া আমি বিয়া ঘৰত লগ পাম আৰু একেবাৰে হয়নে চ' আমি ফাইনেলি ৰেডি হৈ পেলাই এতিয়া গৈ আছোঁ গাড়ীত গৈ পাই পেলাই আমি বাকীবিলাক আৰু বহুত এগাল ফটো মাৰিম নহয় আমি আজি তাৰপিছতে এগাল ভিডিঅ' কৰি তাৰপিছতে আমি দেখুৱাম ফাইনেলি আমি বিয়াৰ ঘৰ পালোহি ইয়াতে ফুটবিলাক মানুহ তহঁতৰ কোনেও নাচায় এয়া মোৰ মায়ে এনেই জিতি গাই আছে আমি দেৰি হ'ল মানে আমাৰ অহা আন্টি যাবলৈ ওলাইছে দেৰি হ'ল নিজে সোনকালে আহি যাব হ'লতো সিহঁতৰ চাবলগীয়া কোনো আমাক কোনেও চাব নালাগে তুমি দিয়া অভিমানী নহয় তাই মুখখন চাওক য'ত মুখখন আছে মোৰ থুদৰিটো আছে সেইটো চাওক ফাইনেলি এতিয়া আমি বিয়া ঘৰ কোনে কৈছে একো বিয়া চিয়া না হা তাই तेरे साथ साथ ऐसा कोई नूर आया है चांद तेरी रोशनी এতিয়া মোক এজনী মক্কেল আৰু এজনী মক্কেল দুজনী মক্কেল আৰু এইটো উঠাই নিদিবি প্লিজ নাই এইটো যাব এইটো একদম দিমে ঠুগুল মন আজি তোমাতে মগন ভাবিলো নিজকে তোমার তুমি এই জীবন तुम्हारे এতিয়া এটা most important part of the marriage সেইটো হৈছে খানা সেইটো হৈছে খানা খোৱা খানা খোৱাৰ কাৰণে এতিয়া আহিছোঁ খাই লওঁ এয়া হৈছে আমাৰ দৰাৰ মাক এতিয়া দৰাৰ মাকৰ অনুভৱটো কেনেকুৱা আজি কওকচোন অনুভৱ কওক তই অন কৰিলি নে ভিডিঅ' কওকচোন কিবা এটা You know